ওদালগুৰিৰ গৰুৱাজাৰত গৰাখহনীয়াত বিধ্বস্ত কেইবাটাও পৰিয়াল। ননৈ নদীৰ গৰাখহনীয়াৰ কবলত ২ নং নিজ গৰুৱাজাৰৰ মৌলবীচুবা। ৰাজ্যত আহাৰমহীয়া বৰষুণৰ ফলত বিভিন্ন প্ৰান্তত প্ৰবল বানপানী গৰাখহনীয়াৰ কবলত পৰি থকাৰ সময়তে ওদালগুৰি জিলাৰ গৰুৱাজাৰতো বান আৰু গৰাখহনীয়াই তীব্ৰ তাণ্ডৱ সৃষ্টি কৰিছে। ভূটানৰ পৰা বৈ অহা ননৈ নদীয়ে ভেৰগাঁৱৰ বিভিন্ন প্ৰান্তত বানপানীৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ লগতে গৰুৱাজাৰতো নৈপৰীয়া ১৫টাকৈ পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। ননৈ নদীৰ গৰাখহনীয়াত ২ নং নিজ গৰুৱাজাৰৰ মৌলবীচুবাত ইতিমধ্যে ১৫টা পৰিয়ালৰ প্ৰায় ৭০ৰ পৰা ৮০ বিঘা খেতি মাটি তামোলৰ বাৰী নৈৰ বুকুত জাহ যোৱাৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী। প্ৰতি বছৰে বাৰিষা কালত ননৈ নদীৰ খহনীয়াই উটুৱাই নিছে গাঁওখনৰ বহুতো পৰিয়ালৰ খেতি মাটি। ননৈ নদীৰ দুয়োপাৰে খহনীয়াৰ সৃষ্টি হয়। পিছে এটা পাৰত জনপ্ৰতিনিধিয়ে খবৰ লয়, কিন্তু আনটো পাৰত জনপ্ৰতিনিধিয়ে মাহিয়াৰ দৃষ্টিৰে চাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্থানীয় EM তথা জনপ্ৰতিনিধি বিভাগীয় কৰ্তৃপক্ষক জনোৱাৰ পিছতো কোনো বছৰে কাণসাৰ নিদিয়াৰ অভিযোগ কৰে নৈপৰীয়া বাসিন্দাসকলে। চকুৰ সন্মুখতে নিজৰ খেতি মাটি গছ বা নৈৰ বুকুত জাহ যোৱাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে গাঁওবাসী। সংবাদ মাধ্যমৰ যোগেদি তেওঁলোকে জনপ্ৰতিনিধিক পুনৰবাৰ কাটৰ আহ্বান জনাইছে অতি শীঘ্ৰে নদী বান্ধ নিৰ্মাণ কৰি গৰাখহনীয়া ৰোধ কৰি গাঁওখন ৰক্ষা কৰিবলৈ। চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে ননৈ নদীৰ যিটো গৰাখহনীয়া, যদি এই পৰ্যায়ত গৰাখহনীয়া চলি থাকে, যিটো পিছফালে ওচৰত ননৈ নদীৰ গাতে লাগি থকা যিখন গাঁও আছে, সেই গাঁওখন আজি ৰাতিটোৰ ভিতৰত যে নাযাব তাৰ কোনো মান নাই। তো গৰাখহনীয়াৰ কাৰণে আজি আমি দেখা পাইছোঁ সোঁফালে যিটো গৰাখহনীয়া চলি আছে মডেল স্কুলৰ সিফালে মন্ত্ৰী MLA চবেই আহে, কিন্তু আমাৰ ইফালেও গাঁও, আমিও মানুহ, আমিও ভূমিপুত্ৰ ইয়াৰ, আমিও স্থায়ী বাসিন্দা। আমাৰ এইবিলাক চৰকাৰী মাটি নহয়, আমাৰ এইবিলাক পট্টা থকা মাটি, ম্যাদী মাটি থকা স্বত্বেও আজিলৈকে ইয়াতে কোনো এজন চৰকাৰী বিষয়া মন্ত্ৰী MLA আমি দেখা নাপালোঁ। আজি এই বছৰে বুলিয়ে নহয়, প্ৰায় বছৰে গৰাখহনীয়াত এইখন গাঁও, এই অঞ্চলৰ মানুহ ভুগিব লগা হৈছে। আজি
ইয়াতে প্ৰায় মাটি যদি চাই আপোনালোকে আমাৰ খেতি কৰি থকা মাটি প্ৰায় এইখিনিয়ে মাটি, কিন্তু ইফালৰ পৰা প্ৰায় আমাৰ নদীত প্ৰায় আধা মাটি যা গৈছে। তো ইয়াৰ আমি ভাবোঁ, স্থানীয় ৰাইজ হিচাপে আমি ভাবোঁ ইয়াৰ এটা অতি শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা ল'ব বুলি জলসিঞ্চন বিভাগক আমি দাবী জনাইছোঁ। ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ২ নং নিজ গৰুৱাজাৰৰ প্ৰায় 15টা পৰিয়ালৰ মাটি ক্ষতিগ্ৰস্ত হৈছে। গতিকে ইয়াৰ যাৱতীয় ব্যৱস্থা যদি গ্ৰহণ কৰা নাযায়, নদী কিজানি আমাৰ গাঁওখনে উটুৱাই নিয়াৰ সম্ভাৱনা আছে। গতিকে তাৎকালীনভাৱে আমাৰ 33 নং ননৈ চাৰপাং সমষ্টিৰ সঞ্জিত তান্তি, আমাৰ সাংসদ মঙলদৈ সমষ্টিৰ দিলীপ দৰং ওদালগুৰি সমষ্টিৰ দিলীপ শইকীয়া ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনালোঁ, ইয়াক ৰোধ কৰিবৰ কাৰণে, এই বানপানীৰ পৰা ৰক্ষা পাবৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ